এবাৰ ৰেডিমেড পেকেট কিনি আনিলোঁ এটা। তো আজি সেইটোকে এতিয়া ভাজি আলু বইল কৰি থৈছোঁ। আলু বইল মছলা বনাই লওঁ, তেতেলী পানী চব বনাই মেলি লওঁ। তো বনাই মেলি এতিয়া লৈ যাওঁ বলক তালৈ। দোকানত খামগৈ আজি। কিমান হয় চাই লওঁ। এইকেইডাল পালোঁ এমুঠি হ'লেও অলপ অলপ। ধনিয়া গুটি আৰু ইয়াত জিৰা চব গুটি, বুট আলু গুটি দিছিলোঁ লওঁ এতিয়া। জলকীয়া দেই, এইবিলাক বুলিও নাভাবিব আকৌ, ভোট জলকীয়া বেছিকৈ নিদিওঁ। টেঙা চাপি দিছোঁ, এইখিনি গুড় দিছোঁ অলপ, নহ'লে মানে কি হ'ল পেটত ধৰিব। নিমখ দিছোঁ, ক'লা নিমখ, ধনিয়া, ৰঙা আদা, লাল মিৰ্চ পাউডাৰ, ভোট জলকীয়া, শুকান জলকীয়া পাউডাৰ ঘৰত বনাই থৈছিলোঁ, সেয়া চব সেইটো পেকেট হৈ যাব। তেতেলী পানী, এয়া আলু পিটিকা মছলা, চাহ। এয়া মানে পোৱালি এটা আছে, পোৱালিটো জলকীয়া বেছি খাব নোৱাৰে, সেইকাৰণে তাক অলপ কমকৈ চেলেঞ্জ হ'ব দোকানত। চলো সেয়া দোকান গেট খুলিব। একে আৰু পানী পুৰি আজি পাৰিবিনে নোৱাৰা মোৰ লগত চেলেঞ্জ কৰিবলৈ? পাৰিম যেন নহয়, একদম সম্পূৰ্ণ সেয়া চেলেঞ্জাৰ ঢেৰ আহি যাওঁ, ভিতৰৰ দিকে আহি যাওঁ। ইমান পিটিকা কামবোৰ পিটিকা মানে কৈছোঁ নহয়। কৰিছে চাহ খাবলৈ ভাল হৈছে নাই? নাই কৰা খাইছো। খা খা এইটো প্ৰথম ডাঙৰটো। অঁ খা। 5 নম্বৰ অঁ এখাবা ৰিলটা বনাব পাৰিছে আধা শেষ কৰি নিদিবা বুজিছে। কেনেকৈ কেনেকৈ খাই কোৱা আকৌ। এইটো এইটো আলু পিটিকাটো ইয়াত ভৰাব। শেষ কৰিছা পূৰা মাৰি দিয়া। ফিছ চুবা আকৌ এইফালে